এফবিৰ যি গোচৰসমূহ আছিল সেয়া উঠাই লোৱাৰ এটা সিদ্ধান্ত হৈছিল, কিন্তু ইয়াৰ মাজতে এনআইৰ এটা ৰায়দান এনআই আদালতৰ এটা ৰায়দান আমি দেখিবলৈ পালোঁ, জানিবলৈ পালোঁ যে দুজনকৈ এনডিএফবি সদস্যক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ প্ৰতিক্ৰিয়া? হয়, নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা যোৱা 21 মাৰ্চত এনআইএ স্পেচিয়েল কোৰ্টে যি ৰায়দান দিলে সেইটো স্পষ্ট ভাষাৰে আমি কৈছোঁ, সেই ৰায়দান অতিকৈ দুৰ্ভাগ্যজনক আৰু এই ৰায়দানটো আমি নিন্দা কৰিছোঁ। এই ৰায়দানে বিটিআৰ যি শান্তি চুক্তি সেই শান্তি চুক্তিৰ আধাৰটো উলংঘা কৰিছে আৰু ইয়াৰ কাৰণে আমি কৈছোঁ যে 2020 27 জানুৱাৰীৰ যি চুক্তি আছিল সেই চুক্তিৰ মূল আধাৰটোৱে আছিল যে শান্তি প্ৰতিষ্ঠা কৰা আৰু ইয়াত শান্তি এতিয়া অধিষ্ঠিত আৰু সকলোৱে শান্তি চুক্তিত 4টা এনডিএফবি গ্ৰুপে চুক্তি সম্পাদন কৰিছিল। আৰু দ্বিতীয় কথাটো আছিল যে আমাৰ অঞ্চলখন উন্নয়ন কৰা, অধিক ক্ষমতা ইয়াত মানে প্ৰেৰণ কৰা। আজিৰ তাৰিখত এনআইএ স্পেচিয়েল আদালতে যি এটা ৰায়দান দিলে এয়ে আমাক মনত আঘাত দিছে, আমাক মনত দুখ দিছে। যিহেতু শান্তি চুক্তি হৈ গ'ল, ইয়াৰ পিছত আকৌ কাকবা যদি ৰায়দান দিয়ে, কাকবা যদি দণ্ডিত কৰে, যি লাইফ টাইম ইমপ্ৰিজনমেণ্ট যাৱজ্জীৱন কাৰাদণ্ড ৰবি বসুমতাৰী আৰু প্ৰদীপ বসুমতাৰী দুগৰাকী প্ৰাক্তন এনডিএফবি সদস্যক যি ৰায়দান দিলে এইটো আটাইতকৈ দুৰ্ভাগ্যজনক বুলি আমি আখ্যা দিছোঁ। আৰু ইয়াৰ কাৰণে সেই যি কথাটো লৈ পেলাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ক আমি চিঠি প্ৰেৰণ কৰিম আৰু আমি কেতিয়াও বিচৰা নাছিলোঁ যে এইসকল এনডিএফবি সদস্যক গোষ্ঠী সংঘৰ্ষৰ কথাই হওক বা আন কথাই হওক, যিহেতু 2020 27 জানুৱাৰীৰ আগত ৰায়দান দিলে বেলেগ কথা আছিল, কিন্তু চুক্তিৰ পিছত শান্তি চুক্তি হৈ যোৱাৰ পিছত যদি ৰায়দান দিয়ে তেতিয়াহ'লে এই শান্তি চুক্তি উলংঘা কৰা হ'ব আৰু অলৰেডি হৈছে। তো ইয়াৰ কাৰণে গৃহ মন্ত্ৰালয়ক আমি চিঠি প্ৰেৰণ কৰিম, বড়ো ৰাইজৰ হৈ, সংগ্ৰামী নেতৃবৃন্দৰ হৈ আৰু এই চুক্তি স্বাক্ষৰকাৰী হৈ, যাতে কোনো কাৰণত আৰু 59 যিগৰাকী জেলত আছে এতিয়াও আমি দাবী জনাই আহি আছোঁ 3 বছৰ হ'ল যে যিসকল জেলত আছে ৰঞ্জন দৈমাৰী আৰু জৰ্জ বসুমতাৰী আৰু ৰিফিকাং গগৈৰে আন আৰু এনডিএফবি এছ আৰু এনডিএফবি আৰ.ডি.ৰ আৰু যিখিনি ট্ৰায়েলত আছে সকলোকে মুকলি আকাশত আনি দিব লাগে। কেছ চলি থাকিব, এদিন কেছ সমাপ্ত হ'ব আৰু আমি শান্তি বিচাৰিছোঁ। ইয়ে মানে মানুহৰ মনত এটা আঘাত আনিব। ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, ভাৰত চৰকাৰ, গৃহ বিভাগ, গৃহ মন্ত্ৰালয় তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু কোনো কাৰণত এই এনআইএ দ্বাৰা যি হিয়াৰিং বা এতিয়া মানে জাজমেণ্ট চলি আছে সেইটো সম্পূৰ্ণ বন্ধ ৰাখিব লাগে। কোনো কাৰণত যাতে এনআইএ আৰু ফাৰ্ডাৰ এইটো কেছ মানে লৈ নাযায়, ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক চিঠি প্ৰেৰণ কৰিম অতি সোনকালে। চৰকাৰৰ বহুত কৰণীয় থাকে এই ক্ষেত্ৰত, চৰকাৰৰ ভূমিকাক লৈ কি ক'ব? নাই, আমি সদায় কৈ আহিছোঁ যে ভাৰত চৰকাৰে শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত চুক্তি চৰকাৰ আৰু আন্দোলনকাৰীৰ মাজৰ এটা বুজাবুজি চুক্তি আৰু এই চুক্তিত 9.4ত লিখা আছে যে হাইনিয়াছ আৰু নন হাইনিয়াছ কিছুমান কেছ উইড্ৰ হৈছে। ইয়াৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু বহুতো কেছ উইড্ৰ হ'বলৈ বাকী আছে, কিন্তু কেছ এদিন নহয় এদিন এইটো শেষ হৈ যাব, সমাপ্ত হ'ব। কিন্তু শান্তি চুক্তি হৈ যোৱাৰ পিছত প্ৰাক্তন সদস্যসকলক যদি আপুনি ক্ৰিমিনেল সজায়, আপুনি যদি ইয়াক দোষী সাব্যস্ত কৰায়, তো এতিয়া শান্তি চুক্তিৰ কি মানে অৰ্থ থাকিব? তো যি এটা আশা আৰু বিশ্বাস লৈ পেলাই আমি আগবাঢ়িছোঁ সেই মনত আমাক আঘাত দিছে। তো ইয়াৰ কাৰণে শান্তি যিহেতু আমি অধিষ্ঠিত কৰিছোঁ, শান্তি বৰ্তাই ৰাখিব লাগিব যাতে ইয়াত আৰু কোনো অশান্তিৰ সৃষ্টি নহয়, তাৰ কাৰণেহে চৰকাৰে কাম কৰিব লাগে। আৰু এনেকুৱা জাজমেণ্টে মানুহৰ মনটো অশান্তি কৰিব, মানুহক আঘাত দিব, মানুহক দুখ দিব। তো ইয়াৰ কাৰণে এনআইএ কোৰ্টে সেই ক্ষেত্ৰত তেওঁলোকে চিন্তা কৰা উচিত, পুনৰ বিবেচনা কৰা উচিত। আৰু ভাৰত চৰকাৰক প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া আমি পোনপটীয়াকৈ আমি চিঠি প্ৰেৰণ কৰিম যাতে এই ক্ষেত্ৰত ভাৰত চৰকাৰে সঠিক সিদ্ধান্ত লয় আৰু কোনো কাৰণত কোনো এজনে যাৱজ্জীৱন কাৰাদণ্ডই হওক বা তেওঁক ফাঁচি দিয়াই হওক, কোনো যাতে জাজমেণ্ট নাহে, সেই কথাবিলাক আমি আৰু শুনিবলৈ মন নাই। কাৰণ এতিয়া আৰু কোনো ক্ৰিমিনেল ইয়াত নাই। 2020ৰ আগত আপুনি কাকবা ক্ৰিমিনেল বুলি চিন্তা কৰিব পাৰে, ভাবিব পাৰে, সজাব পাৰে, কিন্তু 2020 চনৰ পিছত ইয়াত কোনো আন্দোলন নাই, ইয়াত কোনো সশস্ত্ৰ সংগ্ৰাম এনেকুৱা পৰিৱেশ নাই, কোনেও আৰু বন্দুক লোৱা নাই, ইয়াত মাৰধৰ কৰা নাই। তো আপুনি আৰু যদি আগৰ কেছটো এতিয়া যদি জাজমেণ্ট দিয়ে তেতিয়াহ'লে শান্তি চুক্তিক এইটো মানে এটা দাগ লগোৱা নিচিনা এটা পৰিৱেশ মানে চৰকাৰী যি এটা এজেঞ্চি তেওঁলোকে এইটো পৰিৱেশ সৃষ্টি কৰিছে।
সেইটো কেতিয়াও হ'ব নালাগিছিল আৰু হোৱাটো আমি নিবিচাৰোঁ। আচ্ছা, শেহতীয়াকৈ ৰাজ্য